আসাম ব্ৰেণ্ড ইউটিউব চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ। আজি এইটো ভিডিঅ'ত আপোনাক দেখুৱাই দিম আসাম টেট 2021 এডমিট কাৰ্ড কেনেকৈ ডাউনলোড কৰিব লাগে। অতি সহজ পদ্ধতিতে আপোনাৰ হাতৰ মোবাইলৰ জৰিয়তে মাত্ৰ 2 মিনিটতে আপোনাৰ টেটৰ এডমিট কাৰ্ডটো আপুনি ডাউনলোড কৰি ল'ব পাৰিব। ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিঅ' চাই থাকিব। লগতে এটা অনুৰোধ জনাইছোঁ, যদি আপুনি এতিয়ালৈকে আসাম ব্ৰেণ্ড ইউটিউব চেনেলটো সাবস্ক্রাইব কৰা নাই, সাবস্ক্রাইব কৰি দি কাষত থকা বেল আইকনটো অন কৰি দিব। আপোনাৰ হাতত থকা এন্ড্ৰইড মোবাইলটোৰ ক্ৰম ব্ৰাউজাৰ ওপেন কৰি গুগলত cetell.net/assam tet 2021 বুলি টাইপ কৰি গুগলত সাৰ্চ কৰি দিব। তাৰ পিছত আপোনাৰ সন্মুখত এনেকৈ এটা ইন্টাৰফেস আহিব। আপুনি একেবাৰে ওপৰত চাব টিচাৰ এলিজিবিলিটি টেষ্ট ফৰ লয়াৰ প্ৰাইমাৰী। আপুনি ইয়াত ক্লিক কৰি ডাইৰেক্ট পেজটোত যাব পাৰিব। আপুনি ইয়াত নকৰি যদি ভাবে যে আপুনি অফিচিয়েল ৱেবছাইটত ডাউনলোড কৰিব এডমিটটো, অফিচিয়েল ৱেবছাইটতো ডাউনলোড কৰিব পাৰিব। ইয়াৰ উপৰিও আৰু কেইবাটাও ৱেবছাইট আছে। সেই ৱেবছাইটসমূহ হৈছে আসাম জব অৰ্গেনাইজেশ্যন, বিজি ইউনিভাৰ্চিটি.অৰ্গেনাইজেশ্যনতো আপুনি ক্লিক কৰি আপোনাৰ এডমিটটো ডাউনলোড কৰিব পাৰিব। ইয়াৰ পৰা অতি সহজ, সেইকাৰণে মই ইয়াৰ পৰা আপোনাক দেখুৱাই আছোঁ। cetell.net আপুনি ক্লিক কৰাৰ পিছত এনেকৈ এটা ইন্টাৰফেস আহিব। সেই ইন্টাৰফেসটোত আপুনি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ সন্মুখত পেজটোৰ একেবাৰে ওপৰত টিচাৰ এলিজিবিলিটি টেষ্ট ফৰ লয়াৰ প্ৰাইমাৰী এণ্ড আপাৰ প্ৰাইমাৰী বুলি লিখা থাকিব। অলপ স্ক্ৰল ডাউন দি তলফালে আহিব। তলফালে অহাৰ পিছত আপুনি চাব ৰেজিষ্ট্ৰেশ্যনৰ তলত লিখা আছে লগ ইন ফৰ ৰেজিষ্টাৰ্ড কেণ্ডিডেট। ইয়াত বিচৰা হৈছে আপোনাৰ এপ্লিকেণ্ট নাম্বাৰ আৰু ইউজাৰ নেম, তাৰপিছত আছে পাছৱাৰ্ড। এই ইউজাৰ নেম আৰু পাছৱাৰ্ডটো যেতিয়া যিসকল কেণ্ডিডেটে আসাম টেটৰ এপ্লাই কৰিছিলে সেই সময়ত ইউজাৰ নেম আৰু পাছৱাৰ্ডটো পাইছিলে, সেই ইউজাৰ নেম আৰু পাছৱাৰ্ডটো বহুৱাই দি লগ ইনত ক্লিক কৰি দিব। যদি আপুনি পাহৰি গৈছে পাছৱাৰ্ডটো বা এপ্লিকেশ্যন নাম্বাৰটো যদি পাহৰি গৈছে, ফৰগেটত ক্লিক কৰি আপোনাৰ মোবাইলত অ'টিপি যাব। অ'টিপিৰ জৰিয়তে আপুনি আপোনাৰ পাছৱাৰ্ড আৰু এপ্লিকেশ্যন নাম্বাৰটো ওলাব পাৰিব। ইয়াত আপুনি ইউজাৰ নেম আৰু পাছৱাৰ্ড বহুৱাই দিয়াৰ পিছত লগ ইনত ক্লিক কৰিব। লগ ইনত ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ সন্মুখত আপোনাৰ সম্পূৰ্ণ ফৰ্মটো ওলাই আহিব। তাৰ লগতে আপোনাৰ থাকিব ডাউনলোড এডমিট কাৰ্ড। ডাউনলোড এডমিট কাৰ্ড ডাউনলোড কৰিব। ডাউনলোড কৰাৰ পিছত আপোনাৰ PDF হ'ব। PDFটো আপুনি কম্পিউটাৰ বা আপোনাৰ প্ৰিণ্টাৰৰ জৰিয়তে প্ৰিণ্ট আউট কৰি ল'ব পাৰিব। আশা কৰোঁ ভিডিঅ'টো বুজি পাইছে। ভিডিঅ'টো যদি ভাল লাগিছে এটা লাইক দিব। আসাম ব্ৰেণ্ড ইউটিউব চেনেলটো যদি এতিয়াও আপুনি সাবস্ক্রাইব কৰা নাই, সাবস্ক্রাইব কৰি কাষত থকা বেল আইকনটো অন কৰি দিব। সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ।